নমস্কাৰ বন্ধুসকল, আপোনালোকে চাই আছে সুনীল ট্ৰেন এটিজেড ইউটিউব চেনেল। তো বন্ধুসকল, আজি মই আপোনালোকক জনাবলৈ গৈ আছোঁ অসম চৰকাৰৰ শিক্ষা বিভাগে ইতিমধ্যে অসম চৰকাৰৰ যি কেবিনেট বৈঠক, সেই কেবিনেট বৈঠকত তেওঁলোকে গুৰুত্বপূৰ্ণ সিদ্ধান্ত লৈছে শিক্ষা বিভাগৰ কাৰণে। আৰু এই ব্যৱস্থাটো হৈছে ৰাইট টু এডুকেশ্যন এক্ট 2009। এই 2009 এক্টটো অকণমান সংশোধন কৰি অসম চৰকাৰে প্ৰাথমিক শিক্ষা ব্যৱস্থাত যি স্বয়ংক্ৰিয় পাছ কৰাৰ ব্যৱস্থা, সেই পাছ কৰাৰ ব্যৱস্থাটো সমাপ্ত ঘটাই তেওঁলোকে পঞ্চম আৰু অষ্টমমান শ্ৰেণীত ফেইলৰ যি ব্যৱস্থা সেইটো আকৌ পুনৰ প্ৰৱৰ্তন কৰিবলৈ আগবাঢ়িছে। আৰু এই ক্ষেত্ৰত আমাৰ মাননীয় শিক্ষামন্ত্ৰী ৰমেশ পেগু ডাঙৰীয়াই কি কৈছে আহকচোন শুনিলোঁ আমি। শিক্ষাৰ অধিকাৰ আইন 2009 তাত প্ৰথমে এটা ব্যৱস্থা আছিল যে ক্লাছ 1ৰ পৰা ক্লাছ 8লৈকে বিভিন্ন পৰীক্ষাসমূহ হয় কোৱাৰ্টাৰলি, 4 মাহৰ মূৰে মূৰে। কিন্তু এটা শ্ৰেণীৰ পৰা আন এটা শ্ৰেণীলৈ প্ৰমোশ্যন যিটো আছিল, প্ৰমোশ্যনটো অট'মেটিক হয়, অৰ্থাৎ কোনো শ্ৰেণীতে আমি ছাত্ৰ ছাত্ৰীক ৰখাব নোৱাৰোঁ, আমি ফেইল কৰাব নোৱাৰোঁ। 2019 চনত এই আইনখনৰ সংশোধনী হৈছিল আৰু সংশোধনীত ইয়াৰ এটা অধিকাৰ ৰাজ্য চৰকাৰসমূহক অৰ্পণ কৰিছিল যে কোনো শ্ৰেণীত কোনো ছাত্ৰ ছাত্ৰীক যদি তেওঁৰ পাৰফৰ্মেঞ্চ ভাল নহয় তেনেহ'লে তেখেতক একেটা শ্ৰেণীতে দ্বিতীয় বছৰৰ কাৰণে ৰাখি থোৱাৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰে সিদ্ধান্ত গ্ৰহণ কৰিব। আজি সেই 2019 চনৰ সংশোধিত শিক্ষাৰ অধিকাৰ আইনৰ দফা নং 16ৰ অধীনত আজি কেবিনেটে সিদ্ধান্ত গ্ৰহণ কৰে যে এতিয়াৰে পৰা নিয়মিতভাৱে পঞ্চম শ্ৰেণী আৰু অষ্টম শ্ৰেণীত বছৰেকীয়া পৰীক্ষা অনুষ্ঠিত হ'ব। যদি কোনো ছাত্ৰ ছাত্ৰী সেই পৰীক্ষাত ফেইল কৰে তেনেহ'লে তেখেতৰ কাৰণে 2 মাহৰ ভিতৰত আৰু এটা বিশেষ পৰীক্ষা অনুষ্ঠিত কৰা হ'ব। আৰু এই 2 মাহৰ ভিতৰত অনুষ্ঠিত কৰা বিশেষ পৰীক্ষাটোত যাতে ছাত্ৰ ছাত্ৰীগৰাকীয়ে পাছ কৰিব পাৰে তাৰ কাৰণে বিদ্যালয়ে ৰিমেডিয়েল ক্লাছ কৰিব, শুধৰণিমূলক ক্লাছ কৰিব, বিশেষভাৱে যত্ন ল'ব যাতে ছাত্ৰ বা ছাত্ৰীগৰাকীয়ে পাছ কৰে। যদি পাছ নকৰে তেনেহ'লে ছাত্ৰ বা ছাত্ৰীগৰাকীক একেটা শ্ৰেণীত ৰখাই দিয়া হ'ব, অৰ্থাৎ সাধাৰণ ভাষাত ক'বলৈ গ'লে তেওঁ ফেইল হ'ব আৰু তেওঁ অহা বছৰ একেটা শ্ৰেণীতে পঢ়ি তেওঁ পুনৰ এবছৰৰ পাছত তেওঁ পৰীক্ষা দিব লাগিব। গতিকে আমাৰ প্ৰাথমিক, নিম্ন প্ৰাথমিক আৰু উচ্চ প্ৰাথমিক যিহেতু কোনো শ্ৰেণীত ছাত্ৰ ছাত্ৰী ফেইল নকৰিছিল, স্বয়ংক্ৰিয়ভাৱে পাছ কৰি গৈছিল, ইয়াৰ ফলস্বৰূপে এটা সৰ্বভাৰতীয় মতামত আছে যে গুণগত মানদণ্ড নিৰীক্ষণ কৰা, তাক মেইনটেইন কৰাত আমি ক'ৰবাত এটা জটি পৰিছে। এতেকে অসম চৰকাৰে সিদ্ধান্ত গ্ৰহণ কৰিছে যে ক্লাছ 5 আৰু ক্লাছ 8ত পৰীক্ষা অনুষ্ঠিত হ'ব আৰু ল'ৰা ছোৱালী তাত পাছ ফেইল কৰিব। যিসকলে ফেইল কৰে তেওঁলোকৰ কাৰণে 2 মাহৰ ভিতৰত আকৌ বিশেষ পৰীক্ষা অনুষ্ঠিত হ'ব। যদি বিশেষ পৰীক্ষাত পাছ কৰে তেওঁ প্ৰমোশ্যন পাব আৰু যদি পাছ নকৰে তেওঁক একেটা শ্ৰেণীতে আৰু এটা বছৰ তেখেতক ৰাখি দি ইম্প্ৰুভমেণ্টৰ কাৰণে যত্ন লোৱা হ'ব। এই সিদ্ধান্ত আজিৰ কেবিনেটে গ্ৰহণ কৰিছে।